আপোনালোকে কওকচোন মন্দিৰত বাৰু এনেকুৱা কি আছে মন্দিৰত আছেনে ভগৱান মন্দিৰত নিশ্চয় আছে এটা পস্তৰ মূৰ্তি নহলে কেইখনমান প্ৰাণহীন ফটো নহলে এটা মাটিৰ মূৰ্তি তেনে এটা মন্দিৰলৈ বাৰু আমি ইমান পবিত্ৰ হৈ যাওঁ কিন্তু আমাৰ ঘৰখনত কি নাই কওকচোন আমাৰ ঘৰখনত আমাৰ মা আছে আমাৰ দেউতা আছে আমাৰ সন্তান আছে আমাৰ বাই ভনী আছে আত্মীয় স্বজন আছে আমি তেনে এখন ঘৰত বাৰু কিমান পবিত্ৰ হৈ ঘৰখনত সোমাবলৈ চেষ্টা কৰোঁ সুপ্ৰভাত প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোলৈ আজিৰ দিনটোৰ শুভকামনা জনালোঁ আজিৰ দিনটো আপোনালোক সকলোৰে বাবে মংগলময় হওক লগতে শুভ হওক এতিয়া পুৱা 5 বাজিছে 5 বজাৰ লগে লগে মই সদায় শুই উঠোঁ আজিও তেনেকৈ শুই উঠিলোঁ ব্যস্ততাৰ বাবে কেইবাদিনো ধৰি মই ভিডিঅ' কৰিব পৰা নাই আজি ভাবিলোঁ কিবা সৰু হ'লেও ভিডিঅ' এটা কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে নিশ্চয় কুশলে আছে আশা কৰোঁ সকলোৱে কুশলে থাকক সকলোটি কুশলে থকাটোৱে সদায় কামনা কৰোঁ পুৱা প্ৰকৃতিৰ যি মৌন কোলাহল সঁচাই ইমান ভাল লগা নহয় সেয়েহে মই সোনকালে উঠোঁ ৰাতিপুৱা প্ৰকৃতিৰ মনোৰম পৰিৱেশ উপভোগ কৰি বহুত ভাল পাওঁ হ'ল আমাৰ মানে মই খোজকাঢ়িব আহিছোঁ এইখন দেখিছে এয়া হ'ল আমাৰ গাঁৱৰ পথাৰ এখন চাওকচোন পথাৰখন এইবাৰ গাঁৱৰ পথাৰখন মানে একেবাৰে উদং হৈ থাকিলে সৰুৰে পৰা দেখি আহিছিলোঁ এই পথাৰখনত বহুত বেছি ধুনীয়া ধান হয় এখন দেখিছে বহুতেই বেছি মানে ধুনীয়া ধান হয় দ পথাৰ হয় এখন কিন্তু এবাৰ কি হ'ল আগতীয়াকৈ বানপানী আহিল যাৰ কাৰণে মানুহে কঠীয়া পেলাব নোৱাৰিলে আৰু যেতিয়া ধানখিনি ৰুব লাগিছিল তেতিয়া একেবাৰে বৰষুণ নহ'ল মানে বৰষুণ নোহোৱাৰ কাৰণে মানুহে অলপো ধান লগাব নোৱাৰিলে এইবাৰ এইখন পথাৰত না কাতি বিহুত চাকি জ্বলিল না লক্ষী পূজাত জ্বলিল নজ্বলিলে এবাৰো নহ'লে এখন পথাৰ সোণোৱালী ধানেৰে উপচি থাকে এইবাৰ কিন্তু ধান নহ'ল আৰু এটা সমস্যা হ'ল আমাৰ ইয়াত গৰুৰ সংখ্যা বহুত বেছি বাঢ়িবলৈ ধৰিলে ইমানেই গৰু আছে আমাৰ গাঁৱত প্ৰত্যেকৰ ঘৰতে 10টা 12টা গৰু আছে যেতিয়াৰ পৰা চৰকাৰে গৰু বিক্ৰী বন্ধ কৰিলে তেতিয়াৰ পৰা গৰুবিলাক মানুহে বান্ধিব নোৱাৰা হ'ল কাৰণ 2টা 4টা গৰু হ'লে নিশ্চয় বান্ধিব পাৰিব 10টা 15টা গৰুক বন্ধাটো সম্ভৱ নহয় গতিকে মানুহবোৰে গৰুবোৰ এৰি দিয়া হ'ল আৰু গৰুৱে ধানবিলাক খাই পেলাই এইখন পথাৰৰ ধান যোৱা বছৰ যেতিয়া কৰিছিলে গৰুৱে গোটেই পথাৰৰ ধান খালে এবাৰো আপোনালোকক অন্য এটা ভিডিঅ'ত দেখুৱাম কিমান গৰু আছে আৰু সকলো গৰু মানে খোলা সেইকাৰণে আমাৰ পথাৰবোৰ এবাৰ উদং হৈ ৰ'ল আৰু এটা কথা চৰকাৰে যেতিয়াৰ পৰা কণ্ট্ৰলত চাউলবিলাক বিনামূলীয়াকৈ দিবলৈ ধৰিলে তেতিয়াৰ পৰা মানুহৰ ধান খেতিৰ প্ৰতি আগ্ৰহ এটা নাইকিয়া হৈ গ'ল নহ'লে মানুহে যিকোনো প্ৰচেষ্টাৰে মানে ধান খেতি কৰিলে হয় আৰু ইয়াত আমাৰ কোনো চৰকাৰী জলসিঞ্চন ব্যৱস্থা নাই যাৰ কাৰণে মানুহে মানে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে খেতি কৰিবলৈ গতিকে আমাৰ পথাৰবোৰ উদং হৈ থকাৰ একমাত্ৰ কাৰণ দেখিছে দূৰ দূৰলৈ এখন বহুত ডাঙৰ এখন পথাৰ য'ত নাই এডালো শস্য নাই এনেই পৰি আছে ইমান ডাঙৰ মাটি দেখিলে সঁচাকৈ দুখ লাগি যায় চৰকাৰেও মানে অসমত সেই মাটিবিলাক এনেদৰে পৰি থাকিব দিব নালাগে অসমৰ গাঁৱে ভূঞে জলসিঞ্চন ব্যৱস্থাটো কৰি দিব লাগে তেতিয়া নিশ্চয় ভাল হ'ব চৰকাৰী চাউলবিলাক পায় মানুহে খেতি কৰিবলৈ এৰি দিলে কিন্তু মানুহে হয়তো বুজি নাপায় যে ঘৰৰ খেতিৰ চাউলখিনি আমাৰ শৰীৰৰ বাবে আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী চিপিঅ' চাউলবিলাক নিশ্চয় ৰাসায়নিক দ্ৰব্য বহুত ব্যৱহাৰ কৰি কিনে কৰা খেতিৰ পৰা উৎপন্ন হোৱা চাউল হয় যিবিলাকে আমাৰ শৰীৰত বহুত মানে অনিষ্ট কৰে কিন্তু মানুহে সেইখিনি বুজি নাপায় এলেহুৱা স্বভাৱ এটাৰ কাৰণে আমি বেমাৰী হৈ পৰোঁ চাওকচোন ইমান ধুনীয়া এই ফুলবোৰ বনৰীয়া ফুলটো ফুলেই হয় বনৰীয়া হ'লেও ফুলেই হয় চাওকচোন বনত ফুলি আছে যদিও বনে শুৱনি কৰি আছে কি ধুনীয়া লাগে এই ফুলবিলাক নাম নাজানো আমাৰ শৰীৰত বহুত বেমাৰ হয় কিন্তু এই বেমাৰৰ কাৰণে আমি যেতিয়া হস্পিটেললৈ যাওঁ আমি চিকিৎসকক দোষ দিওঁ যে তেওঁলোকে আমাক বচাব নোৱাৰিলে
কিন্তু আচলতে সেইটো কথা বুলি মই নাভাবোঁ। আচলতে আমি আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ কোনোদিন চেষ্টাই নকৰোঁ। আমাৰ শৰীৰটোৰ প্ৰতি আমি কোনোদিন যত্নই নলওঁ যে আমি যিবিলাক বস্তু খাব নালাগে সেইবিলাক বস্তু খাওঁ, যাৰ কাৰণে আমাৰ শৰীৰত মানে বেমাৰৰ সৃষ্টি হয়, ৰোগৰ সৃষ্টি হয়। আমি যেতিয়া শুই উঠিব লাগে সেইখিনি সময়ত শুই নুঠোঁ, যেতিয়া শুব লাগে সেইখিনি সময়ত নুশুওঁ, যেতিয়া খাব লাগে সেইখিনি সময়ত নাখাওঁ। যাৰ আমি আমাৰ খোৱা বোৱা আমাৰ সেইবিলাকত আমি অৱহেলা কৰোঁ, লাষ্টত আমি অসুস্থ হওঁ। আমি হস্পিটেললৈ গ'লে মানে ডক্টৰে বচাব নোৱাৰে, আমি তেতিয়া ডক্টৰক দুখ দিওঁ, চৰকাৰক দিওঁ। আচলতে আমি নিজৰ শৰীৰটোৰ প্ৰতি কিমান দায়িত্বশীল তাৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ স্বাস্থ্য। বন্ধু বান্ধৱীসকল, এটা কথা আপোনালোকে কওকচোন, এখন ঘৰ পবিত্ৰ নে এটা মন্দিৰ পবিত্ৰ? মোৰ বোধেৰে মই ভাবোঁ মন্দিৰটোতকৈ ঘৰখন বহুত বেছি পবিত্ৰ। আমি মন্দিৰত পূজা কৰিবলৈ বহুত দূৰলৈ যাওঁ। মন্দিৰলৈ গ'লে আমি গা পা ধুই যাওঁ, পৰিষ্কাৰ কৰি যাওঁ, মাছ মাংস নোখোৱাকৈ যাওঁ, মাদক দ্ৰব্য নোখোৱাকৈ যাওঁ। কিন্তু আপোনালোকে কওকচোন, মন্দিৰত বাৰু এনেকুৱা কি আছে? মন্দিৰত আছেনে ভগৱান? মন্দিৰত নিশ্চয় আছে এটা পষ্টৰ মূৰ্তি, নহ'লে কেইখনমান প্ৰাণহীন ফটো, নহ'লে এটা মাটিৰ মূৰ্তি। তেনে এটা মন্দিৰলৈ বাৰু আমি ইমান পবিত্ৰ হৈ যাওঁ, কিন্তু আমাৰ ঘৰখনত কি নাই কওকচোন? আমাৰ ঘৰখনত আমাৰ মা আছে, আমাৰ দেউতা আছে, আমাৰ সন্তান আছে, আমাৰ বাই ভনী আছে, আত্মীয় স্বজন আছে। আমি তেনে এখন ঘৰত বাৰু কিমান পবিত্ৰ হৈ ঘৰখনত সোমাবলৈ চেষ্টা কৰোঁ। দেখি আহিছোঁ অকল পুৰুষকে জগৰীয়া নকৰোঁ, বহু নাৰীও মদ খায়। মানে আপোনালোকে বাৰু এই যে মন্দিৰলৈ মদ পানী নোখোৱাকৈ যায়, মাছ মাংস নোখোৱাকৈ যায় আৰু ঘৰত মদ খাই অশান্তি কৰে, মদ খাই ঘৰলৈ আহে, মাদক দ্ৰব্য সেৱন কৰে, ঘৰত মানে অশান্তি কৰে, ঘৰত বেয়া শব্দ কৰে। আচলতে আপোনালোকে এবাৰ ভাবি চাবচোন, ঘৰখন আমাৰ বাবে কিমান পবিত্ৰ স্থান, য'ত আমাক জন্ম কৰা মা দেউতা থাকে। সেই ঘৰখনক জানো আমি মন্দিৰৰ দৰে পবিত্ৰ কৰি ৰখা উচিত নহয়? মন্দিৰতকৈ আমাৰ ঘৰখন বহুত বেছি পবিত্ৰ। ঘৰখনত আমাৰ জীৱন্ত মা দেউতা থাকে, ঘৰখনত আমাৰ মৰমৰ সন্তান থাকে। গতিকে আমি ঘৰখনক সদায় পবিত্ৰ স্থান বুলি বেছিকৈ ভবাটো প্ৰয়োজন। আমি ঘৰখনক অপবিত্ৰ কৰি, ঘৰখনত মাদক দ্ৰব্য খাই, ঘৰখনত অশান্তি কৰি, ঘৰখনত অশ্লীল শব্দ প্ৰয়োগ কৰি মন্দিৰলৈ পবিত্ৰ হৈ যোৱাৰ কোনো যুক্তি নাই। কাৰণ মন্দিৰত একো নাই। মন্দিৰত মাত্ৰ এটা বিশ্বাস আছে, এক অন্ধবিশ্বাস, হয়তো এক আত্মবিশ্বাস, যে মন্দিৰত কিবা এটা আছে, য'লৈ গ'লে আমি মানসিক শান্তি পাম। মন্দিৰলৈ গ'লে আমি কিবা এটা পাম, আমি মনে বিচৰা কিবা এটা পাম। কিন্তু এটা কথা আমি ভাবিয়ে নাচাওঁ, ঘৰখনত আমি মনে বিচৰা প্ৰত্যেকটো বস্তু প্ৰত্যেকটো মুহূৰ্তত পাওঁ, আৰু সেইখন ঘৰতে আমি মদ খাওঁ, সেইখন ঘৰত আমি অশান্তি কৰোঁ। আমি বাৰু সঁচাকৈ মানুহ হোৱাৰ যোগ্যনে? আচলতে আমি যদি মানুহেই হওঁ, তেন্তে আমাৰ মানসিকতাবিলাকক সলনি কৰাৰ বহুত বেছি প্ৰয়োজন। তেতিয়াহে আমি নিশ্চয় ভগৱানক লাভ কৰিম, আমি আমাৰ মনৰ আত্মসন্তুষ্টি লাভ কৰিম, আমি নিজক চিনিব পাৰিম, আমি আমাৰ অস্তিত্বক চিনিব পাৰিম। এই পৃথিৱীলৈ অহাৰ যি আমাৰ লক্ষ্য উদ্দেশ্য, তাক নিশ্চয় পূৰণ কৰিবলৈ পাৰিম। বন্ধু বান্ধৱীসকল, মোৰ বাৰু কথাকেইটাত যুক্তি আছে বুলি আপোনালোকে ভাবে নেকি? যদি ভাবে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টোৱে আপোনালোকৰ মনত অকণমানো ভাল লগাইছে, তেন্তে মোৰ ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব। আপোনালোকৰ মৰম প্ৰেৰণা সঁহাৰি বিচাৰি নিশ্চয় মই কেতিয়াবা আপোনালোকৰ ওচৰলৈ আহোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব। আজিৰ দিনটো আপোনালোকৰ বাবে সকলোৰে বাবে শুভ হওক বুলি কামনা কৰিছোঁ। সকলোৰে বাবে মংগলময় হওক, সকলোৰে জীৱনলৈ সুখ শান্তিবিলাক উভতি আহক, সকলোৱে সুস্বাস্থ্যৰ গৰাকী হওক। আৰু এটা কথা, সকলোৱে ৰাতিপুৱা সোনকালে শুই উঠক, আৰু সোনকালে শুই উঠিলে দেখিব বহুতখিনি মানে আগবাঢ়িব পাৰিব। দিনটোতো বহুত কাম কৰিবলৈ সময় পাব, সুবিধা পাব। গতিকে আশা কৰিছোঁ আজিৰ পৰা আপোনালোকে সকলোৱে সোনকালে শুই উঠিব, ৰাতিপুৱা প্ৰকৃতিৰ মনোৰম পৰিৱেশ উপভোগ কৰিব, পক্ষীৰ কাকলি শুনিব, ভোমোৰাৰ গুণগুণ শুনিব, ফুলেৰে ফুলা দেখিব, সঁচাই বহুত ধুনীয়া লাগিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনালোঁ।